হেল্ল' মামিজ, কেনে আছে আপোনালোক? আজি মই আপোনালোকৰ লগত প্ৰেগনেঞ্চিৰ সময়ত হোৱা এটা বৰ কমন সমস্যা লৈ আহিছোঁ। সেইটো হৈছে কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য। গৰ্ভাৱস্থাৰ সময়ত কনষ্টিপেশ্যন এটা বহুত কমন সমস্যা হয়। কিছুমান মহিলাৰ এই সমস্যা অলপ দেৰিকৈ আৰম্ভ হয় আৰু কিছুমানৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰৰ পৰাই দেখা দিয়ে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি ইয়াৰ পৰা ৰক্ষা পাবলৈ কেইটামান উপায় জানিম। উপায়কেইটা জনাৰ আগতে আমি জানি লওঁ যে কনষ্টিপেশ্যন আচলতে হয় কিয়। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো টিপি অল নটিফিকেশ্যন কৰি ল'ব। এতিয়া জানো আহক গৰ্ভাৱস্থাৰ সময়ত কনষ্টিপেশ্যন হোৱাৰ বা কোষ্ঠকাঠিন্য হোৱাৰ কাৰণকেইটা কি কি। প্ৰথম কাৰণটো হৈছে প্ৰজেষ্টেৰন হৰমন। কাৰণ এইখিনি সময়ত প্ৰজেষ্টেৰন হৰমনৰ মাত্ৰাটো বাঢ়ি যায়, যাৰ ফলত ইণ্টেষ্টাইনৰ যিটো কাৰ্যক্ষম ক্ষমতা সেইটো খুব লাহে লাহে হ'বলৈ ধৰে। অৰ্থাৎ ইণ্টেষ্টাইনে কামবোৰ লাহে লাহে কৰিবলৈ ধৰে। আপোনালোকে যিখিনি আহাৰ গ্ৰহণ কৰে সেইখিনি খুব লাহে লাহে ইণ্টেষ্টাইনত গতি কৰে। এইটো এটা নৰ্মেল প্ৰক্ৰিয়া হয়, কাৰণ মাতৃগৰাকী বা মহিলাগৰাকীৰ যেতিয়া লাহে লাহে গতি কৰে তাৰ কাৰণ হৈছে যাতে আপোনাৰ শৰীৰটোৱে তাৰ পৰা পুষ্টিখিনি বেছিকৈ অবজাৰ্ভ কৰিব পাৰে, বেছিকৈ সংগ্ৰহ কৰিব পাৰে। সেইকাৰণে এই কাৰ্যটো খুব লাহে লাহে হয়। আৰু সেইবাবে দেখা যায় যে প্ৰেগনেঞ্চিৰ সময়ত যেতিয়া আপুনি আহাৰ গ্ৰহণ কৰে তেতিয়া বহুত সময়লৈকে আপোনাৰ ভোক নালাগে। সাধাৰণতে মানুহৰ 2 বা 3 ঘণ্টাৰ মূৰত আকৌ ভোক লাগে, আমাৰ ষ্টমাকটো খালী হৈ যায়। কিন্তু যেতিয়া প্ৰেগনেঞ্চিৰ সময়ত কনষ্টিপেশ্যনৰ সমস্যা হয় তেতিয়া আপোনালোকৰ খুব দেৰিকৈ ভোক লাগে। ইয়াৰ পিছত আপোনাৰ যেতিয়া ইউটেৰাছটো বাঢ়ি যাব আৰু তেতিয়াও ইণ্টেষ্টাইনৰ যিটো কাৰ্য সেইটো বহুত লেহেম গতিত হয়, লাহেকৈ হয় আৰু ফলত আপোনাৰ কনষ্টিপেশ্যনৰ সমস্যা হয়। এতিয়া আমি এই সমস্যাবোৰ কিয় হোৱাৰ লগতে ইয়াৰ সমাধানবোৰো জানো আহক। ইয়াৰ আন এটা কাৰণ হৈছে সময়মতে আহাৰ গ্ৰহণ নকৰা আৰু সঠিক আহাৰ গ্ৰহণ নকৰা। অৰ্থাৎ আপোনালোকৰ কি হয়, কিছুমানৰ বমি ভাবো হয়, গতিকে তেওঁলোকে বমিৰ ভয়ত আহাৰ গ্ৰহণ নকৰে। আহাৰ গ্ৰহণ নকৰাৰ ফলত তেওঁলোকৰ যিটো কনষ্টিপেশ্যনৰ সমস্যা তেওঁলোকৰ সেইটো বেছি হয়। তাৰোপৰি এইখিনি সময়ত ফাইবাৰ জাতীয় আহাৰ অতিকৈ বেছিকৈ খাব লাগে। যেনে ধৰক আপোনালোকে ফল মূল বেছি পৰিমাণৰ খাওক, লগতে আপোনালোকে সেউজীয়া শাক পাচলি খাওক। তাৰোপৰি আপোনালোকে ড্ৰাই ফ্ৰুটছ খাব পাৰে। এই সকলোবোৰতেই প্ৰচুৰ পৰিমাণত ফাইবাৰ থাকে। তাৰোপৰি আপোনালোকে যে বমি হোৱাৰ কাৰণে কমকৈ খোৱা বুলি ক'লোঁ বা সময়মতে নাখায়, সেইকাৰণে এই সমস্যাবোৰ হয়। গতিকে আপোনালোকে এটা কাম কৰিব, যেতিয়া আপোনালোকে আহাৰ গ্ৰহণ কৰে একেলগে বহুত আহাৰ নাখাব। অৰ্থাৎ আপোনালোকে আহাৰখিনি অলপ অলপকৈ দিনটোত বহুতবাৰ খাব। এই কথাখিনি মই আগতেও আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁ। এবাৰৰ আহাৰখিনি 2-3 বাৰলৈ ভাগ কৰি ল'ব, কৰি পেলাই আপোনালোকে আধা ঘণ্টা 1 ঘণ্টাৰ মূৰে মূৰে সেইখিনি আহাৰ খাওক আৰু খুব চোবাই পেলাইহে খাব। এইটো বহুতেই দৰকাৰী হয়। আপোনালোকে কোনো আহাৰ একেলগে বহুতখিনি গ্ৰহণ কৰি নিদিব। আপোনালোকে আধা ঘণ্টাৰ মূৰে মূৰে আহাৰ লওক বা 1 ঘণ্টাৰ মূৰে মূৰে আহাৰ লওক, অলপ অলপকৈ খাওক। তেনেকৈ খালে আপোনালোকৰ সোনকালে ডাইজেষ্ট হ'ব, লগতে গেছৰ সমস্যাও নহ'ব। সেয়েহে আপোনালোকে তেনেধৰণে আহাৰ গ্ৰহণ কৰক। ইয়াৰ লগতে আপোনালোকে আহাৰ গ্ৰহণ কৰিয়েই বহি নিদিব বা শুই নিদিব। আপোনালোকে নিজৰ দৈনন্দিন জীৱনত কিছুমান এক্টিভিটি, ফিজিকেল এক্টিভিটি কৰাটো বহুতেই দৰকাৰী। যেনে ধৰক আপোনালোকে আহাৰখিনি খাই অলপ সময় খোজকাঢ়িব, আৰু যদি আপোনালোকৰ একো অসুবিধা নাই তেতিয়াহ'লে আপোনালোকে কিছুমান এক্সাৰচাইজ নিশ্চয় কৰক। এক্সাৰচাইজ বহুতেই দৰকাৰী হয়, মই বাৰে বাৰে কৈ আছোঁ। এক্সাৰচাইজটো কৰিলে আপোনালোকৰ বহুত সমস্যা নহয়, গতিকে আপোনালোকে এক্সাৰচাইজ ডেফিনেটলি কৰক। কিন্তু এক্সাৰচাইজ আপোনালোকে ডক্তৰৰ পৰামৰ্শ অনুসৰি কি কৰিব লাগে সেইটোহে কৰক। লগতে আপোনালোকে কোনোবা য়োগা ট্ৰেইনাৰৰ সহায় লৈ পেলাইহে কৰিব। কাৰণ যদি আপোনালোকে ফুল এক্সাৰচাইজ কৰে বা যিটো কৰিব নালাগে সেইটো কৰে তেতিয়াহ'লে আপোনালোকৰ অসুবিধা হ'ব। সেয়েহে আপোনালোকে ট্ৰেইনাৰৰ আণ্ডাৰতহে এক্সাৰচাইজ কৰক। আৰু কেতিয়াবা কি হয়, আপোনালোকৰ ভিতৰত বহুতৰ এনেকুৱা সমস্যা হ'ব পাৰে যে তেওঁলোকে এক্সাৰচাইজ কৰিব নোৱাৰে। তেতিয়াও আপোনালোকে যদি পাৰে উশাহৰ এক্সাৰচাইজ কৰক আৰু খোজ কাঢ়ক। এনেকুৱা ধৰণৰ কিছুমান কাম কৰিলে মানে দিনটোত আপোনালোকে যদি এক্টিভ হৈ থাকে, ফিজিকেলি এক্টিভিটিটো বহুতেই প্ৰয়োজন। গতিকে আপোনালোকে খাই উঠি বহি নিদিব আৰু শুই নিদিব, এইটো মনত ৰাখক। নিশ্চয় খোজ কাঢ়িব,
10-15 মিনিট আপোনালোকে খোজকাঢ়ি দিলে তেতিয়া আহাৰ হজম হোৱাত খুব সহায় হয়। ইয়াৰ উপৰিও আপোনালোকে আপোনালোকৰ আহাৰত মছলা, কোনো ধৰণৰ মছলা গ্ৰহণ নকৰিব। লাগিলে সেয়া জলকীয়াই হওক, বেছি জ্বলা, বেছি মছলা তেনেকুৱা ধৰণৰ বা বাহিৰা ফুড যিবিলাক আপোনাৰ বাহিৰা আহাৰ, সেইবিলাক আপোনালোকে গ্ৰহণ নকৰিব। কি কি খাব লাগে আৰু কি কি খাব নালাগে ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে সেইটো নিশ্চয় চাওক। আৰু এগৰাকী গৰ্ভৱতী মহিলাই নিজৰ ডায়েটত বা ব্ৰেকফাষ্টত কি কি আহাৰ গ্ৰহণ কৰিব তাৰ ওপৰতো ভিডিঅ' আছে, আপোনালোকে সেইটোও নিশ্চয় চাওক। লগতে আপোনালোকে চাহ কফি এইবোৰো নাখাব, ক'ল্ড ড্ৰিংকছ নাখাব। আপোনালোকে তাৰ সলনি দৈ খাবলৈ লওক, গাখীৰৰ আহাৰ গ্ৰহণ কৰক। কাৰণ দৈ খালে কি হয়, হজমটো খুব সোনকালে হয়। দৈ বা ক্ৰীম এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে যদি খাব ইচ্ছা কৰে খাব পাৰে। আৰু যদি ইয়াৰ ফলত আপোনালোকৰ গেছ হয় তেতিয়াহ'লে আপোনালোকে এভইড কৰিব পাৰে, কিন্তু কিছুমান নিয়ম আছে, নিয়ম অনুসৰি খালে আপোনালোকৰ গেছ নহয়, গতিকে আপোনালোকে তেনেকৈ খাওক। আৰু ইয়াৰ পিছত মষ্ট ইম্পৰ্টেণ্ট হৈছে আপোনালোকে পানী খাব। আৰু যদি আপোনালোকে পানী বহুত, কেতিয়াবা কি হয় আমাৰ বহুত পানীটো আমি এনে খাই থাকিব নোৱাৰো, তেতিয়াহ'লে আপোনালোকে কি কৰক, বেছিভাগ বস্তু লিকুইড ফৰ্মত লওক। যদি কনষ্টিটিউশ্যনৰ সমস্যা আপোনালোকৰ বহুতেই বেছি, তেতিয়াহ'লে যেতিয়া আপোনালোকে লিকুইড ফৰ্মত বস্তুবোৰ ল'ব তেতিয়া বহুত লাভ হ'ব। যেনে ধৰক আপোনালোকে চুপ ল'লে, জুচ ল'লে, গাখীৰ ল'লে, এনেকুৱা ধৰণৰ আহাৰবোৰ আপোনালোকে গ্ৰহণ কৰক। চুপ, জুচ, গাখীৰ এইবোৰ খুবেই মানে ভাল হয় আৰু ইয়াৰ ফলত কনষ্টিটিউশ্যনৰ যিটো সমস্যা সেইটোও নহয়, লগতে আপোনাৰ যিটো ফ্লুইড সেইটো মানে ভাল হৈ থাকে বেবীটোৰ কাৰণে। গতিকে আপোনালোকে পানীৰ সলনি পানীও খাওক, লগতে তেনেকুৱা ধৰণৰ পনীয়া আহাৰবোৰ গ্ৰহণ কৰক। আৰু কেতিয়াবা কি হয়, আপোনালোকৰ শৰীৰত কিছুমান ছাপ্লিমেণ্টৰ অভাৱ থাকে, ফলত ডক্তৰে কিছুমান মেডিচিন আপোনালোকক প্ৰেছক্ৰাইব কৰে, আৰু এই প্ৰেছক্ৰাইব কৰা মেডিচিনৰ ফলতো কেতিয়াবা আপোনালোকৰ কনষ্টিটিউশ্যনৰ সমস্যা হয়। আৰু তাৰ মাজত আইৰণো হ'ব পাৰে, কাৰণ আইৰণৰ বেছি মাত্ৰাও কনষ্টিটিউশ্যন হোৱাৰ এটা কাৰণ হয়। গতিকে তেনেকুৱা যদি কিবা হৈছে তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ লগত আলোচনা কৰক, ডক্তৰে ইয়াৰ উপায় নিশ্চয় দিব। প্ৰয়োজন হ'লে তেওঁলোকে চেকআপ কৰি পেলাই আপোনালোকৰ যিখিনি মেডিচিন, যিখিনি ছাপ্লিমেণ্ট সেইখিনি হয়তো অলপ ইফাল সিফাল কৰি কম বেছ কৰি আপোনালোকক দিব পাৰে। গতিকে আপোনালোকে ডক্তৰৰ যদি বেছি হৈ আছে ডক্তৰৰ ওচৰলৈ নিশ্চয় যাওক। ইয়াৰ উপৰিও আপোনালোকে এটা কাম নিশ্চয় কৰিব, ৰাতিৰ যিটো আহাৰ সেইটো অলপ সোনকালে খাব। আৰু ৰাতিৰ আহাৰত আপোনালোকে এনেকুৱা আহাৰ গ্ৰহণ কৰক যিখিনি সোনকালে হজম হয়। যেনে ধৰক আপোনালোকে যদি ৰাতিৰ আহাৰত বেছিকৈ চব্জি বা শাক পাচলি গ্ৰহণ কৰে তেতিয়াহ'লে এইটো খুবেই ভাল, কাৰণ শাক পাচলি ফল মূল হজম কৰাত খুব কম সময় লাগে। গতিকে তেতিয়া আপোনাৰ কনষ্টিটিউশ্যনৰ সমস্যাটো নহয় আৰু আপোনাৰ হজমো হ'ব, লগতে আপোনালোকে শক্তিও পাব। সেয়েহে আপোনালোকে শাক পাচলি বা ফল মূল নিশ্চয় গ্ৰহণ কৰিব। অলৰেডি কোৱা হৈছে ইয়াতে বহুত মাত্ৰাত ফাইবাৰ থাকে, ফাইবাৰটো বহুতেই প্ৰয়োজনীয়। আৰু ৰাতিৰ আহাৰত যদি আপোনালোকে হজম হোৱা আহাৰবোৰ গ্ৰহণ কৰে তেতিয়া খুবেই ভাল। এনেকুৱা নকৰিব যে ৰাতিৰ আহাৰত আপোনালোকে খুব মাছ মাংস খাই লৈছে, খাই লৈ পেলাই ৰাতি শুই আছে, তেনেকুৱা একদম ভুলতো নকৰিব। যদি কনষ্টিটিউশ্যনৰ সমস্যা হৈছে আপোনালোকে লাইট আহাৰ খাওক। যদি আপোনালোকে এবাতি ভাত লৈছে তেতিয়াহ'লে তাৰ তুলনাত দুবাতি চব্জি লওক, বা তেনেকুৱা ধৰণৰকৈ ডাবল কোৱান্টিটিত আপোনালোকে চব্জি বা ফাইবাৰ জাতীয় আহাৰ লওক। তেনেকুৱা কৰিলে তেতিয়া কনষ্টিটিউশ্যনৰ সমস্যা তেনেকুৱা নহয়, হজম সোনকালে হ'ব। ইয়াৰ পিছত আৰু এটা মূল কথা কৈ থৈ দিওঁ যে আপোনালোকে একেবাৰে বহু ৰাতিলৈ জাগি নাথাকিব। আপোনালোকে যিমান পাৰে সোনকালে শুবলৈ যত্ন কৰক, লগা হ'লে ৰাতিপুৱা উঠিব আৰু ভাত খাই বা আপোনালোকে ৰাতিৰ আহাৰত যি গ্ৰহণ কৰে সেয়া আহাৰ খাই আপোনালোকে নিশ্চয় অলপ সময় খোজ কাঢ়িব, লগে লগে শুই নিদিব। আৰু বেছিভাগ মহিলাৰে এইটো বহুত বেয়া স্বভাৱ আছে যে তেওঁলোকে এইখিনি সময়ত কিবা হ'ব বুলি ভাবি খুব কমকৈ কাম কৰে বা খুব হেলা কৰে, বেছিভাগ শুই থকাৰ চেষ্টা কৰে। এনেকুৱা একেবাৰে নকৰিব। শুই থাকিলে আপোনালোকৰ এক্টিভিটি নহ'লে বহুত বেমাৰে লাইহে পাব। আপোনালোকৰ এক্টিভিটি নহ'লে তেনেকুৱা সমস্যাবোৰ বাঢ়ি যাব। গতিকে আপোনালোকে অলপ অলপ খোজ কাঢ়ক, এক্সাৰচাইজ কৰক। মই কোৱা নাই যে কাম কৰিব লাগিব, কিন্তু মানে অলপ ফিজিকেল এক্টিভিটিটোৰ বহুতেই প্ৰয়োজন। ইয়াৰ লগতে মই আপোনালোকক দুটা টিপছ দি দিছোঁ যে আপোনালোকে আহাৰত খিচমিচ যে আছে, খিচমিচটো অলপ সময় পানীত ভিজাই থৈ দিয়ক। যদি ৰাতি ভিজাই থয় তেতিয়াও বঢ়িয়া। ৰাতিপুৱা আপোনালোকে খিচমিচটোৰ পানীখিনিও খাব, লগতে খিচমিচখিনিও ভালকৈ চুবাই পেলাই খাওক। এইটো মানে কনষ্টিটিউশ্যনৰ কাৰণে বহুতেই ভাল হয়। ইয়াৰ পিছত হৈছে আপোনালোকে
কলত মৌ সানি পেলাই বা মৌ মানে আপোনাৰ পিটিকি খাবলৈ কোৱা নাই, কলত মৌ দি পেলাই তেনেকৈ আপোনালোকে খাওক। এইটো এটা বহুত ভাল হেবিট হয়। ইয়াৰ ফলত কনষ্টিটিউশ্যনত বহুত আৰাম পোৱা যায় আৰু এইটো হেল্ডিও হয় আপোনালোকৰ কাৰণে, এনেও ভাল। লগতে অকণমান কুহুমীয়া গৰম পানীত নেমু চেপি খাব পাৰে, গোল নেমু। তেতিয়াও কনষ্টিটিউশ্যনত আৰাম পোৱা যায়। যদিহে আপোনালোকৰ গেছ ফৰ্ম নহয় তেতিয়া এইটো খাব পাৰে বা টেঙা খোৱাত একো অসুবিধা নাই। আৰু যদি এই সমস্যা বহুত বেছিকৈ হৈ থাকে তেতিয়াহ'লে ডক্তৰৰ ওচৰলৈ যাওক, ডক্তৰক ইয়াৰ বিষয়ে ক'ব আৰু কোনো কথাৰে টেনচন নলৈ হাঁহি ফূৰ্তিকৈ থাকক। তেতিয়াহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু এতিয়ালৈ যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তেতিয়াহ'লে লগ পাম আগলৈ অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে টেক কেয়াৰ।